हाई फ्रेंड्स, मैं रेखा आपनालोকক आमार यूट्यूब चेनेल एपी रेखा किचन एंड ब्लगলৈ स्वागतम जनाइছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ মই নতুন এটা ৰেচিপিটো হৈছে বগা কচুৰ ঠাৰিৰে মুৰ্গীৰ মাংস। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আজি কচু আৰু চিকেন বনাবলৈ মই প্ৰথমতে লৈ লৈছোঁ এয়া চিকেন আৰু এয়া হৈছে কচু। এতিয়া মই এই চিকেনখিনি আগতীয়াকৈ মই মেৰিনেট কৰি থম অলপ সময়ৰ বাবে। সেইবাবে মই ইয়াত দি দিছোঁ প্ৰথম এয়া দিছোঁ জিৰা, তাৰ পাছত মই এয়া দিছোঁ ৰঙা জলকীয়াৰ গুড়ি, দিছোঁ হালধি, এইখিনি দি দিছোঁ হালধি আৰু দিছোঁ এয়া মই আদা আৰু নহৰু আৰু লগতে জলকীয়া মই খুন্দি লৈছোঁ আৰু লগতে মই ইয়াত দি দিছোঁ পিঁয়াজ আৰু দি দিছোঁ তেল অলপ। এইখিনি মই এতিয়া ভালদৰে সানি ল'ম। এতিয়া মই কেৰাহীত তেল দি লৈছোঁ। এয়া মোৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ইয়াতে প্ৰথমে আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'লেই হ'ব। তেতিয়া আলুখিনি ভাঙি নাযায় আৰু তেতিয়া খাবলৈও ভাল হয়। এনেদৰে ৰঙচুৱা হোৱালৈ ভাজি থাকিব। আলুখিনি ভাজা হৈ গ'ল। এতিয়া মই তেলত অলপ চেনি দি দিছোঁ। চেনি দি দিলে কালাৰটো ধুনীয়া হয় দেখিবলৈ মাংসৰ। অকণমান চেনিখিনি লৰাই দিব এনেদৰে। তাৰপাছত মই ইয়াত দি দিছোঁ 2টা শুকান জলকীয়া, আৰু অকণমান দি দিছোঁ পাঁচফোৰণ, তেতিয়া ফ্লেভাৰটো ভাল আহে। আৰু দি দিছোঁ তেজপাত। এইখিনি ভালদৰে ভাজি ল'ব। তাৰপাছত ইয়াত মই দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। পিঁয়াজখিনি ইয়াৰ ৰঙচুৱা হৈ আহিছে। এতিয়া ইয়াত মই মেৰিনেট কৰি থৈ দিয়া চিকেনখিনি দি দিম। ভালদৰে লৰাই যাতে সকলোখিনি ভালদৰে মিহলি হৈ যায়। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি দিব। তাৰপাছত এইখিনি ভালদৰে লৰাই মাংসখিনি অলপ দেৰি ভাজি হোৱাৰ পাছত মই ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছোঁ। ভালদৰে লৰাই দিছোঁ। ইয়াতে মই চিকেন মছলা অলপ দি দিছোঁ। তাৰপাছত এইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মই মাংসখিনি ঢাকনখন আঁতৰাই দিছোঁ। আঁতৰাই দি এতিয়া মই ইয়াত যিখিনি বইল কৰি ৰাখিছিলোঁ কচু, সেইখিনি মই এতিয়া ইয়াত এড কৰি দিম। তাৰপাছত লৰাই দিব। এতিয়া এইখিনি ঢাকনিৰে ঢাকি দি সিজিবলৈ দিব। এয়া মাংসখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে অলপ গৰম পানী দি দিম। ভালদৰে উতলিবলৈ দিম। এতিয়া মোৰ মাংসখিনি নমাব পৰা হৈ গৈছে। এইখিনি মই এতিয়া নমাই দিম। এয়া মোৰ মাংসখিনি বনাই হৈ গ'ল। মাংসখিনি দেখিবলৈ খুব ধুনীয়া হৈছে।
খাবলৈও খুব ভাল হয়। এনেদৰে আপোনালোকে বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈও এনেদৰে আমাক ছাপোৰ্ট কৰি যাব আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।